Hi guys, আজি আমি বনাম আটাৰ কেক। আটাৰ কেক বনাবলৈ আমাক লাগিব আটা। মই ইয়াতে লৈছো 1.5 কাপ আটা আৰু এয়া হৈছে 1 কাপৰ অকমান কম চেনি। চেনিখিনি মই মিক্সিত ভালকৈ পিছি লৈছো। চেনি আৰু আটা মই এইটো কাপেৰে মেজাৰ কৰি পেলাই লৈ লৈছো। আপোনালোকে যিকোনো কাপ ব্যৱহাৰ কৰিব পাৰে। তাৰ পাছত মই লৈছো কোকো পাউডাৰ আৰু এয়া হৈছে বেকিং পাউডাৰ। যিহেতু মই এটা তেল ব্যৱহাৰ নকৰো, সেই কাৰণে মই লৈছো গাখীৰ। এতিয়া আমি গোটেইখিনি ভালকৈ মিক্স কৰি লম। মিক্স কৰিবলৈ আমি এটা বাউল লৈছো। বাউলত আমি প্ৰথমতে আটাখিনি দিম। এয়া মই আটাখিনি দিলো। আটাখিনি দিয়াৰ পাছত আমি দিম চেনি। চেনিখিনি ভালকৈ মিক্সিত পিছি ললে মিক্স কৰিবলৈ সহজ হয়। ইয়াতে মই এচামুচ বেকিং পাউডাৰ আৰু কোকো পাউডাৰ লৈ লৈছিলো। এতিয়া আমি ইয়াতে এইখিনি দি দিছো আৰু আমি এতিয়া এইখিনি ভালকৈ মিক্স কৰি ল'ব লাগিব। কেকৰ বেটাৰ বনাওঁতে সদায় ভালকৈ মিক্স কৰি ল'ব লাগে। মিক্স কৰি ল'লে কেকটো ধুনীয়াকৈ ফুলে আৰু কেকটো খুব সফট হয়। এয়া মই কোকো পাউডাৰ, চেনি, বেকিং পাউডাৰ ভালকৈ মিক্স কৰি লৈছো আৰু আপোনালোকক মই এটা কাট এণ্ড ফল্ডটো মেথডটো দেখাই দিছো। কাট এণ্ড ফল্ড মেথডত আপোনালোকে কেক বনালে কেকৰ বেটাৰটো ভিতৰত বতাহ যোনটো থাকে সেইটো ওলাই যায় আৰু কেকটো ধুনীয়াকৈ ফুলি যায়। এয়া হৈছে কাট এণ্ড ফল্ড মেথড। এতিয়া আমি ইয়াতে গাখীৰ দিম। গাখীৰ ব্যৱহাৰ কৰোঁতে এটা কথা মনত ৰাখিব যে গাখীৰখিনি একেলগে নিদিব। গাখীৰখিনি একেবাৰতে দি দিলে মিশ্ৰণটো আমাৰ পনীয়া হৈ যোৱা চান্সেছ থাকে। আমি অকমানকৈ গাখীৰ দি যাব লাগে আৰু ভালকৈ মিক্স কৰি যাব লাগে। মই আৰু অকমান গাখীৰ দি পেলাই ভালকৈ মিক্স কৰি লৈছো। যিহেতু মই কোকো পাউডাৰ দিছিলো সেই কাৰণে কালাৰটো খুব ধুনীয়াকৈ হৈ আহিছে। এয়া মই 15 মিনিট মান ভালকৈ ফেটি ললো। ফেটি লোৱাৰ পাছত এয়া এইটো কনসিস্টেন্সি আহি গৈছে। মনত ৰাখিব আপোনালোকে তেল ব্যৱহাৰ নকৰিলে এনেকুৱা কনসিস্টেন্সি আহিব লাগিব, নহলে কেকটো আপোনাৰ কোমল হৈ থাকি যাব, ভিতৰৰ পৰা নিখিজিব। এয়া মই এটা কেক টিনত দি দিছো। কেক টিনত দিয়াৰ পাছত মই কেকটো টিনটো টেপ কৰি দিম। টেপ কৰি দিলে ভিতৰৰ বতাহটো ধুনীয়াকৈ ওলাই আহে। এয়া দেখিছে। মই নেক্সট পেজত আপোনালোকে কেৰাহীত কেনেকৈ ওভেন নাথাকিলে বনাব পাৰে তাতে মই আপোনালোকক দেখাই দিছো। আপোনালোকে চাই ল'ব। এয়া হৈছে কেকটো আমাৰ বনাই ৰেডি হৈ গ'ল। মই ওপৰত খিচমিচেৰে ডেকোৰেট কৰি দিছিলো। আপোনালোকক দেখাবলৈ পাহৰিলো। কেকটো খুব ধুনীয়াকৈ ফুলি আহিছে। আমি কেকটো কাটি পেলাই আপোনালোকক দেখাই দিছো। কেকটো খুব ধুনীয়াকৈ কটা গৈছে, মানে কেকটো খুব সফট হৈছে। এয়া দেখিছে কেকটো স্পঞ্জিনেছটো বহুত ধুনীয়াকৈ হৈছে, খুব কোমল হৈছে কেকটো। এয়া আপোনাৰ আটাৰ তেল, ঘিউ, বাটাৰ ব্যৱহাৰ নকৰা কেক ৰেডি হৈ গ'ল। আপোনালোকে ঘৰত বনাই নিজেও খাব পাৰে আৰু বেলেগকো দিব পাৰে। এই খাবলৈ